हेलो एभ्रिवान की खबर आपनालोकर निश्चय भाले आछे मोरो भाल আজি ब्लग এটা বনাইছো এতিয়া ৰাতি 10টা বাজিলে যেহেতু মই কৈছিলো আমাৰ ঘৰ ভাঙিছো ঘৰ মানে কি ৰুম বিলাক অকনমান ডাঙৰ কৰিছো মই আগৰ ব্লগ এটা দিছিলো তাৰ পিছত এইবিলাক কামতে দিনটো লাগি থাকোতে আজি লাইভটো অন কৰিবলৈ নাপালো এবোৰ হোৱাই নাই ফল সিলিং আজি থাকিলে অলপ কৰিবলৈ মেলি হলে তাৰ পিছত ডেইলি মিষ্টিক ভাত পানী বনাই ইটো হিটো কৰি থাকোতে মানে মই টাইমে নাপালো আজি লাইভ এটা কৰিলে মই ভাবিলো এতিয়া দেৰি হলো এই ৰাতিখনে মানে ব্লগ এটাকে বনাও ভাত পানী খোৱা হলে আপোনালোকৰ মই খাইবই আজৰি ফাইনালি তাৰ পিছত দেখিছে নহয় ৰুমৰ অৱস্থা বাকি আজি ফল সিলিং কাইলে কমপ্লিট হৈ যাব তাৰ পিছত এফালে ফ্লোৰটো ভাঙিব ফ্লোৰ ভঙাৰ পিছত টাইলছ লগাব তাৰ পিছত পটিন কাটি আৰু ৰং কৰিব আৰু সব মানে খেলিমেলি হৈ আছে এফালে এইটো ৰুম মই এনেকা হৈ আছে মানে বহুত কাম বাকি আছে এদিন মানে ইমানে দিগদাৰ হৈছে নহয় ৰুমৰ কামবোৰ মানে হোৱাও নাই যেহেতু সম্পূৰ্ণ এনেকৈ আমি বেলেগ এটা ৰুমতে মানে জিটিকে আছো আৰু তাৰ পিছত যেহেতু বস্তুবোৰ অলপ বেছি ছোৱালী কাপোৰ কানি মোৰ ভাগৰ সব মানে এনেকৈ ভৰাই মেলি থৈছো আৰু বেগ বিলাকত যতে ততে মানে টুপুলা টুপুল কৰি বানি থৈ গৈছো আৰু ইফালে কাপোৰ আৰু ইফালে তাই ঝুলনাখন ইয়াত আছে আৰু মেট্ৰেছ এবোৰ সব এনেকৈ মানে ৰাখিছো আলহী যদি কোনোবাহে ভাবিব একদম মানে ঘৰ কি হৈ আছে তাৰ পিছত আকৌ হেতু পাত যেহেতু গুটেখিনি মানে ভঙা হৈছে এক মিনিট লাইটটো অফ কৰি লওঁ এটু পাত যেহেতু মানে গুটেখিনি মানে ভাঙা হৈছে এতিয়া সম্পূৰ্ণ নহলৈকে মানে ইমান দিগদাৰ হৈছে বা দেখাইছিলো নহয় ৰুমটো কিমান ডাঙৰ হ'ব মোৰ ভাগৰ এইবিলাক সব ঠিক কৰিবলৈ আছে তাৰ পিছত এখিনি সম্পূৰ্ণ হোৱাৰ পিছত ধুনীয়াকৈ এটা ভিডিও বনাই দিম কেনেকুৱা লাগিছে ক'ব আৰু মানে কি হ'ল আগতে এখন সাজাখন আছিল এতিয়া সাজাখন মানে কি কৰো ভাবি বনাই এইকনো যেহেতু ওয়ালখন কাটি দিয়া হৈছে সবে কৈছে সাজাখন থাকক কিন্তু সাজাখন থাকিলে ৰুমটো দেখিব বেয়া লাগে এতিয়া কি কৰো ক'ব হ কমেন্ট এটা কৰি সাজাখন ৰাখো নে নাৰাখো নহলে মনতে ভাবিছিল এনেকৈ মডুলা টাইপ মানে বক্স বনাই দিম বুলি কিন্তু ওখ হ'ব মানে তেনেকা কৰিলে জনাবচোন সাজাখন থাকিলে ৰুমটো একদম বেয়া লাগিব চাগে সবে নাভাঙিবলৈ কৈছে মানে কিবা কিবি কেতিয়াবা সৰু সুৰা হলেও তাইক কিবা এটা উঠাই থবলৈ হ'ব বুলি মই নহলে মানে পাছত এনেকৈ বক্স টাইপ বনাই দিম চাগে তাৰ পিছত কিন্তু সব এনেকা হৈ আছে গুটে লেতেৰা সব ফালে টুপলা টাপলি হৈ আছে আমি আছো বেলেগ এটা ৰুমত এতিয়া ৰুমটো যেহেতু নেদেখাও গুটেখন বিছনাই ভৰি হৈ আছে আৰু এফালেটো হেদনা দেখাইছিলো ন এখন দৰজাখন বন্ধ কৰি দিলো এইবোৰ সব যেতিয়া মানে একদম ধুনীয়াকৈ পটিন কাটি ৰং কৰিব তেতিয়া মানে ৰুমটো ভাল লাগিব এতিয়া এনেকৈ আছো আৰু বাকি সকলোকে শুভৰাত্ৰি কাইলে পুনৰ লগ পাম যদি লাইভটো আহো হে ফল সিলিংটো সিম্পলকে এনেকৈ মাজত ফেনখন আৰু ইফালে এনেকৈ বক্স টাইপ এনেকৈ বনাই দিব লাইটিং কৰি দিব হে আৰু